নমস্কাৰ। কালী পূজা, দেৱালী কেনেকৈ মা লক্ষ্মী, মা কালী কেনেকৈ পূজা কৰা হয়, কেনেকৈ পূজা কৰিছোঁ মই, তাৰ কিছু দৃশ্য, কেনেকৈ পূজা কৰাৰ কেনেকৈ পদ্ধতিখিনি কেনেকুৱা অকণমান ৰাখি থৈ দিছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইয়াত থালখনত লৈ লৈছোঁ পূজাৰ আটাইবিলাক সামগ্ৰী। সম্পূৰ্ণ পানীৰে ভৰ্তি ঘট লৈছোঁ আৰু ঘটত এনেকৈ ফোট দি লৈছোঁ। তাৰপিছত সেই একে জোখৰ একে পৰিমাণে এনেকৈ আমৰ ডালি অৰ্থাৎ 5টা 7টা 3টা আমৰ পাত আৰু আম গছজোপা কিন্তু ফল ধৰা হ'ব লাগিব। মানে আম গছজোপাত এবাৰ হ'লেও ফল লাগিব। তাৰপিছতে সেইজোপা আমৰ পাত আপুনি পূজাত ব্যৱহাৰ কৰিব পাৰিব। কিয় আম পাত দিয়া হয়, কিয় এইখিনি এদিন মই ভিডিঅ' আকাৰে দিছিলোঁ আৰু আজি পূজাৰ পদ্ধতিখিনি দেখাব বিচাৰিছোঁ। যিহেতু আসন পাতি লোৱা হয় মা কালী, মা লক্ষ্মী, আৰু যিহেতু এইটো ৰাতিৰ বিশেষত্ব বহুত বেছি। কালী পূজাৰ ৰাতি অৰ্থাৎ অমাৱস্যা খুব ডাঙৰ। আৰু পূজাৰ সামগ্ৰীখিনি দেখুৱাইছোঁ, আপোনালোকে লৈ ল'ব যদি কোনোবাই বিচাৰ কৰে। অখণ্ড চাউল অৰ্থাৎ নভঙা চাউল, যিটো মানে আমাৰ ঘৰত যিটো সেই হয়তো ভাঙি যায়, সেইটো যদি নভঙা থাকে এনেকৈ নভঙা চাউল ঘটত এনেকৈ দি লৈছোঁ। ঘটত দিব লাগে এনেকৈ নভঙা চাউল ভিতৰত। তাৰপিছত দি লৈছোঁ কেঁচা হালধি, অৰ্থাৎ কেঁচা হালধি নাথাকে এনেকৈ শুকান দিলেও কথা নাই, কেঁচা হালধি গাঁঠি হ'ব লাগিব মানে টুকুৰা। আৰু তাৰপিছত লৈ লৈছোঁ কৰি বুলি ক'লে গমেই পাইছে, যিটো সাগৰত পোৱা যায় কৰি, সেই কৰি 11টা লাগিব। আৰু 11টা কৰি ঘটৰ ভিতৰত দিব লাগিব। আৰু কৰিকেইটা দিয়াৰ পিছত এয়া পুনৰ আছে, ইয়াতে থালখনত আছে কামালগত্তা মানে পদুম ফুলৰ যিটো বীজ, অৰ্থাৎ পদুম ফুলৰ যিটো বীজ, এই বীজটো লোৱা আছে। আৰু আছে আপোনাৰ এয়া যিকেইটা লৈছোঁ, আৰু এয়া হাতত লৈছোঁ গোমতি চক্ৰ, আৰু গোমতি চক্ৰ 5টা দিছোঁ। আৰু মই কৈছিলোঁ যে কমলগত্তা অৰ্থাৎ কমল ফুলৰ অৰ্থাৎ পদুম ফুলৰ বীজ, আৰু এই পদুম ফুলৰ বীজ লৈ পেলাই ভিতৰত দি দিছোঁ। আৰু এইটো হৈছে চুপাৰি, আৰু যিটো কৰি দিছিলোঁ আগতে, সেইটো কৰিটো কিন্তু হালধীয়া অৰ্থাৎ বগা এনেকুৱা কৰি হ'ব লাগিব। আৰু ভিতৰত এটা দিছোঁ কইনছ, অৰ্থাৎ 1 টকা 10 টকা 5 টকা যি কইনছ এটা দিয়ে ভিতৰত দিছোঁ ঘটৰ ভিতৰত। আৰু এয়া ঘটত সেন্দুৰ অৰ্পণ কৰিছোঁ। তাৰপিছত আমৰ যিটো ডাল আছিল সেইটো ভিতৰত সোমোৱাই, অৰ্থাৎ গোটেইখিনি বস্তু আচলতে কি হয় ভিতৰলৈকে সোমাই যায়। তাৰপিছত তাত দিছোঁ এতিয়া পুনৰ যিটো কেঁচা নাৰিকল দিম, সেইটোতো ফোট দি লৈছোঁ এনেকৈ। সেইটোতো ফোট দিব, অৰ্থাৎ সেন্দুৰ অবিহনে কেতিয়াও পূজা নহয়, আৰু এই সেন্দুৰৰ ফোট দিছোঁ। আৰু ঘটৰ নাৰিকলটো এটা মন কৰিব, আপুনি পূজাভাগ যিটো দিশৰ পৰা কৰে, অৰ্থাৎ যাতে ঘটৰ মুখখন, এই যিডাল ঠাৰি আছে, যাতে আপোনাৰ মুৱা হৈ থাকে, মানে আপোনাক মুখ কৰি পেলাই থাকে, তেতিয়াহে সেই পূজা সফল হ'ব। আৰু যিখন থালত মই য'ত থ'ম ঘটটো স্থাপন কৰিম, তাত সেই থোৱা যিখন থাল, তামৰ হওক কাঁহৰ হওক ধাতুৰ, আৰু সেইখন থালত চাউলেৰে মই সম্পূৰ্ণ কৰি লৈছোঁ। চাউল তলত অখণ্ড চাউল, যিটো নভঙা চাউল,
সেইটো দি লৈছোঁ। তাৰপিছত এয়া মই মা কালী, মা লক্ষ্মী, মা দুৰ্গা মই মাল্য অৰ্পণ কৰিছোঁ, মাল্য প্ৰদান কৰিছোঁ। আৰু সেই একে মাল্য অৰ্থাৎ যি অৰ্থাৎ ফুলৰ অৰ্থাৎ ৰক্তপুষ্প হ'লে বেছি ভাল, মানে অৰ্থাৎ ৰঙা জবা, আৰু মই সেইটো নাৰ্জী ফুলৰ মালাই দিছোঁ দেৱী মাক মাল্য প্ৰদান কৰাৰ পিছত ঘটটো যিখিনি ঠাইত বাওঁ মাৰ পৰা অকণমান বাওঁফাল হ'ব লাগে। মাক যদি স্থাপন কৰিছোঁ অকণমান বাওঁফালে হ'ব লাগে। ঘট স্থাপন কৰিছোঁ আৰু সেই ঘটটো স্থাপন কৰাৰ সময়ত উৰুলিত ধ্বনি অৰ্থাৎ আৰু মা আছে কাষত, আমাৰ টিকলি আছে, সিহঁতে উৰুলি দিছে, কিন্তু ভিডিঅ'টোত চাউণ্ডটো দিয়া নাই। উৰুলি আৰু ঘণ্টা অৰ্থাৎ ঘণ্টাত ধ্বনি বজাব লাগে। তাৰপিছত যিখন ৰঙা কাপোৰ দিয়া হয় সেই ৰঙা কাপোৰখনেৰে ঘৰটো চাৰিওফালে ঘেৰি দিব লাগে ৰঙা কাপোৰখনেৰে। তাৰপিছত পুনৰ এনেকৈ ঢাকি দিছোঁ, দি পেলাই সেই ঘটৰ ওপৰতে পুনৰ নাৰ্জী ফুলৰ মাৰা অৰ্থাৎ ঘটকো মই মাল্য অৰ্পণ কৰিছোঁ। এই যে সৰু সৰু ঘটত যে চাউল লৈছিলোঁ, হালধি লৈছিলোঁ, এইখিনি সম্পূৰ্ণ অৰ্থাৎ ভৰ্তি কৰি তাত অকণ সেন্দুৰ লৈছিলোঁ। ঘৰত সোমোৱা ৰাস্তাত সোমোৱা ঠাইত সেই ঘটত অৰ্থাৎ আম পাত দিছোঁ। আকৌ দুৱাৰদলি অৰ্থাৎ ঘৰত সোমোৱা পথটোত দি পেলাই তাত ধূপ চাকি আৰু এনেকৈ ধূনা দি পেলাই, ধূনা অৰ্থাৎ সন্ধিয়াৰ সময়ত যিহেতু ধূনা দিয়া হৈছে। তাৰপিছত আম পাত অৰ্থাৎ দুৱাৰদলিত সোমোৱা ঠাইত আম পাত আঁৰি দিয়া হৈছে। আৰু সেই দুৱাৰদলিত সোমোৱা ৰাস্তাতে লক্ষ্মী মাৰ পদচিহ্ন, ভৰি পদচিহ্ন তাত দি দিব লাগে, অৰ্থাৎ এইদিনাখনে খুব ভাল। আৰু চাকিৰে অকণমান ঘূৰুৱাই দিব লাগে, যাতে মা লক্ষ্মী, মা কালী সদায় আপোনাৰ ঘৰত যাতে বিৰাজমান হৈ থাকে। খুব ভাল লগা এটা পৰিৱেশ, সন্ধিয়াটোৱে খুব এটা ভাল লগা হৈ উঠে, কাৰণ ধূপ ধূনা চাকিৰ পোহৰে ইমান ধুনীয়া পৰিৱেশ এটা হয়, খুব ভাল লগা পৰিৱেশ। অৰ্থাৎ সঁচাকৈ যেন মায়ে সেইখিনি সময়ত দৃষ্টি কৰি আছে, এনেকুৱা এটা। অৰ্থাৎ দুৱাৰদলিখন একেবাৰে পৰিষ্কাৰ কৰি ল'ব লাগে। আৰু পূজাৰ সামগ্ৰী অৰ্থাৎ ৰূপ, সোণ আৰু মাক যি আছে সেইখিনি চান্দি সোণ অৰ্থাৎ মাৰ ওচৰত অৰ্থাৎ এনেকৈ যিখিনি অৰ্পণ কিনা হয় বা ঘৰত যিখিনি সোণৰ বা ৰূপৰ বা যি থাকে সেইখিনি মাৰ ওচৰত ৰাখিব লাগে অলপ সময়ৰ কাৰণে। আৰু বজাৰ গৈছিলোঁ, বজাৰৰ পৰা আনিছিলে, বজাৰৰ অকণমান দৃশ্য আপোনালোকৰ আগত দেখুৱাইছোঁ। আৰু সেইদিনাখনেই মই ধনতেৰাছত লৈছিলোঁ ইয়াৰিং আৰু ৰূপৰ আঙুঠি, অকণমান ৰাখি থ'লোঁ ভিডিঅ'টোত।